কবিতাৰ নাম মানৱ বিষাণু হিউমেন ভাইৰাছ। What if human is virus and corona is the vaccine for that? আৰু লাহে লাহে বাঢ়ি থাকিল পৃথিৱীত ভয়াৱহ সংক্ৰমণ। ইয়াত মানুহ ভাইৰাছ, এতিয়া প্ৰকৃতিৰ হাতত চেনিটাইজাৰ। মানৱ প্ৰবাহৰ মইতো বংশধৰ, ধ্বংসকামিতা মোৰো সহচৰ। এতিয়া বাচো কেনেকৈ লুকাওঁ ক'ত? আমি কৈছিলোঁ মানুহৰ বাবেই এই পৃথিৱী ধুনীয়া, আৰু ধুনীয়াৰ চান কাঢ়ি ব্যস্ত হ'লো নিতে নিজক ধুনীয়া কৰাৰ। মানুহটো পৃথিৱীত অকলে নাছিল, পাছত আহিও ক্ষুদমান মগজু বঢ়াই ধ্বংসমুখী ৰণত জিকিল। ৰ'দ ভেটিলোঁ, বৰষুণ খেদিলোঁ, পাহাৰ খহাই পিটনি পুতিলোঁ। মনৰ পিটনিত বাঢ়িবলৈ দিলোঁ পানী মেটেকাৰ পাল। বতাহ ভেটিলোঁ, নৈৰ বাটত নঙলা মাৰিলোঁ আৱৰ্জনাৰ ভাৰ। সাগৰৰ আকাশী নীলাক কজলা কৰিলোঁ, বহালোঁ সভ্যতাৰ ঢাপ। চক্ৰবৃদ্ধি গতিৰে বহালোঁ লোভ, খগ, ক্ষমতাৰ অহংকাৰ। আৰু ভাইৰাছ হ'লোঁ লাহে লাহে পৃথিৱী নাশৰ। সহ্যৰ সীমা উকলিল, এতিয়া পৃথিৱীৰ নিনাও হুংকাৰ। এই ৰাতি শুনিলোঁ এবাৰ, মচি থোৱা বিশেষণ অমৃত সন্তান বিষদাঁত যাৰ। বন্ধ কৰা ধ্বংসৰ যোগাৰ, মোৰো আছে অনেক দায়িত্ব মানুহৰ উপৰিও সকলোকে জীয়াই ৰখাৰ। মোক বাচিবলৈ দিয়া, পৃথিৱীয়ে ক'লে মোক বাচিবলৈ দিয়া। তোমালোকৰ মৰণ দামেৰে বৃদ্ধি হওক দুদিন আয়ুস। 6 মাহৰ স্তব্ধতাই পৃথিৱীৰ আয়ুসত যোগ দিব অনাগত 600টা বছৰ। 6 মাহৰ স্তব্ধতাই পৃথিৱীৰ আয়ুসত দিব নেকি যোগ অনাগত 600টা বছৰ।